हेलो नमस्कार वेलकम टू माई यूट्यूब चैनल हजटी ब्लॉग। आज आपलोक देखाবলৈ আহিছোঁ পিকনিক পবিতৰা হে ৰাতিপুৱা সোনকালে উঠিলোঁ। ইয়াত দেখিছে কুয়াশা সোনকালে আহিলোঁ আপোনালোকক দেখাবলৈ পবিতৰা। আমাৰ আগত বাছ আছে, সেয়ে আপোনালোকক যদি স্কিপ নকৰিব প্লিজ চাই যাওক। বাই বাই। আমি আৰু বাছৰ ঘৰত আহি পালোঁ। বাছৰ ঘৰত আহি আমি বাছত কৃষ্ণ हैदराबाद আহি পবিতৰা অভয়াৰণ্য আহি পালোঁ। ইয়াৰ ৰাস্তাৰ কাষৰ পৰা দেখা পাই জীৱ জন্তু। আহি পালোঁ পবিতৰা অভয়াৰণ্য। আপোনালোকক চাওক প্লিজ। ফাইনেলি আহি পালোঁ এতিয়া পবিতৰা।
দূৰৰ আমাৰ আগতে এখন স্প্ৰিঙৰ দলং আছে আপোনালোকক চাবলৈ আহিলোঁ যে আপোনালোকক দেখাবলৈ আহিলোঁ কেনে লাগিল চাই হ'লে কমেণ্ট কৰিব আপোনালোকে ভাল ৰচিদে ওলোমাই থকা ইয়াত ডিম্পু দা আহি গৈছিল আপোনালোকক দেখাইছিল ময়ো আহিলোঁ এইখন দলং চাওক প্লিজ দলংখন চাওক আপোনালোকে চাওক এইখনে হ'ল সেইখন দলং যে স্প্ৰিঙৰ দলং বুলি কোৱা হয় এইখন ৰচিদে ওলোমাই থাকে ইয়াত লৰি থাকে ইয়াত जैसे बादलों की धूप सोने आए बस गई मेरे दिल में हो आके जैसे तारे हकीकत में चलने लगे आसमां में कदम ले लगे मिला जो तू सारे बदले नजारे हैं मिला जो तू जैसे जादू हो আৰু ইয়াত এটা কাম কৰিব পাৰি যে আপোনালোকে জীৱ জন্তু যদি দেখা নাই ইয়াত ভালদৰে দেখা পোৱা যায় জীপত আহিলে টিকেট 1500 টকা লোৱা যায় ইয়াত জীপ পোৱা যায় আগত जैसे बादलों की धूप सोने आए बस गई मेरे दिल में हो आके जैसे तारे हकीकत में चलने लगे आसमां में कदम ले लगे मिला जो तू सारे बदले नजारे हैं मिला जो तू जैसे जादू हो ইয়াত গ'লে জীপত যাব পাৰি আহিলে আপোনালোকে জীপত উঠিব পাৰে জীপত উঠিলে ইয়াত 1500 টকা দিয়া যায় আপোনালোকে যদি ইয়াত আহিব পাৰে ইয়াত আহিলে জীপত 1500 টকা দিয়া যায় অলপ ভিডিঅ'টো চাওক আৰু